সাবস্ক্রাইব কৰিব সাইবাৰ টেকনলজি টিচিং চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰিব সকলোতকৈ আগত টেকনিক্যাল ভিডিঅ'জ দেখাৰ কাৰণে। নমস্কাৰ বন্ধুসকল, আজি আপোনাৰ সন্মুখত এটা নতুন টপিক লৈ ভিডিঅ' বনাই লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। IIVFৰ অনলাইন এপ্লিকেশ্যন কেনেকৈ কৰিব পাৰি আৰু ইয়াৰ প্ৰচেছটো কেনেকুৱা আৰু কেনেকৈ এক্সাম দিব লাগে, ইয়াৰ মেনুৱেল কেনেকৈ মই ষ্টাডি কৰিব পাৰিম আৰু ইয়াৰ বুকছ ক'ত কিনিবলৈ পাৰিম, ইয়াৰ বিষয়ে অলপ আলোচনা আজি। তো যদি বুকছ কিনিবলৈ খুজি আছে তেনেহ'লে কোনো ধৰণৰ অনলাইন ৱেবছাইটত ইয়াৰ বুকছ নাপায়, মাৰ্ক টেষ্টহে পাব। যদি বুকছৰ প্ৰয়োজন আছে তেনেহ'লে মই এটা PDF ফাইল পঠাই দিম, ছাইটত চাওক, মোৰ ইমেইল ID দিয়া আছে, তাত আপুনি আপোনাৰ হোৱাটছআপ নম্বৰ পঠাই দিব, তাত মই PDF ফাইলটো মই পঠাই দিম, ভালকৈ ষ্টাডি কৰিব পাৰিব। আৰু আমি IIVFৰ অনলাইন এপ্লিকেশ্যন কেনেকৈ কৰিব পাৰোঁ মই এইটো প্ৰচেছ দেখুৱাই আছোঁ আৰু কিছুমান কথা কৈ আছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আমাৰ VLE ভাইসকলে এক্সাম দিব লাগিব, কাৰণ HDFC CSP ল'বলৈ গ'লে IIVF চাৰ্টিফিকেটৰ প্ৰয়োজন আছে। IIVF চাৰ্টিফিকেট নোহোৱাকৈ আপুনি HDFC CSP চলাব নোৱাৰে, এইটো ফাইনেল হৈছে। এইটো RBIৰ গাইডলাইন। RBIৰ গাইডলাইন মতে যদি কোনোবাই কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট চলাবলৈ খোজে তেনেহ'লে তেওঁৰ IIVFৰ এক্সাম দিব লাগিব, বাধ্যতামূলক। আৰু যদি আপুনি IIVFৰ অনলাইন এপ্লিকেশ্যন কৰিব নোৱাৰে তেনেহ'লে মোক পঠাই দিব পাৰে আপোনাৰ ডকুমেণ্টছ কপি, ফটোকপি, যিখিনি ডকুমেণ্টছ আছে মই লাষ্টত কৈ দিম কোনবিলাক ডকুমেণ্টছ লাগে, নহ'লে মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিখি দিম, আপোনালোকে চাই সেইবিলাক পঠাই দিব পাৰে। আৰু পে'মেণ্টটো অনলাইন কৰাৰ আগত মোক পঠাব লাগিব ডকুমেণ্টছৰ লগত। পঠোৱাৰ পিছত আপোনাৰ স্ক্ৰীনশ্বটটো পঠাই দিব। মোৰ UPI এড্ৰেছ মই দি আছোঁ, UPI এড্ৰেছ স্ক্ৰীনত শ্ব' হ'ব। এইটো গুগল পে' কৰিব পাৰে, ফোনপে' কৰিব পাৰে, ডাইৰেক্টলি ডেপ'জিট কৰিও দিব পাৰে। ডেপ'জিট বা যিকোনো প্ৰকাৰ ট্ৰেন্সফাৰ কৰাৰ পিছত যদি আপোনাৰ স্ক্ৰীনশ্বটটো মোক পঠাই দিলে মই ডাইৰেক্টলি আপোনাৰ এপ্লিকেশ্যনটো এপ্লাই কৰি মই আপোনাক পঠাই দিব পাৰিম। তো আপোনাৰ যদি ষ্টাডি কৰিবলৈ কোনো ইচ্ছা আছে তেনেহ'লে মোৰ পৰা PDF ফাইলটো ল'ব পাৰে, বুকছ, যিটো বহুত প্ৰয়োজন। আৰু আমাৰ অসমত 3টা চেণ্টাৰ আছে, 3টা চেণ্টাৰৰ মাজত ডিব্ৰুগড়, গুৱাহাটী আৰু যোৰহাট, 3খন চেণ্টাৰৰ ভিতৰত এখন চেণ্টাৰহে চুজ কৰিব লাগিব। আৰু যিসকল VLE ভাবি আছে যে মই এক্সাম দিম নে নাই, পাছ কৰিম নে নাই, কোনো ধৰণৰ প্ৰব্লেম নাই, আপোনালোকে এপ্লাই কৰক, এক্সাম দিয়ক, ফেইল হ'লে আকৌ এপ্লাই কৰক, আকৌ হেৰি কৰি দিয়ক। আৰু এটা কথা, এপ্লাই কৰাৰ পিছত যদি ফেইল হয় তেনেহ'লে কি কৰিব লাগিব তাৰ বিষয়ে মই এটা নেক্সট ভিডিঅ' বনাম নে নাই, তাৰ কাৰণে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদি ভিডিঅ' আৰু বনাব লাগে, ফেইল কৰাৰ পিছত কেনেকৈ এপ্লাই কৰিব লাগে, ইয়াৰ প্ৰচেছটো কি। আৰু মই ফুল প্ৰচেছ মই দেখাই দি আছোঁ, আপোনাৰ স্ক্ৰীনত চাব পাৰিব, লেপটপৰ স্ক্ৰীনত মই কেনেকৈ এপ্লাই কৰি আছোঁ। এইটো হ'ল এপ্লাইৰ প্ৰচেছ, কেনেকৈ এপ্লাই কৰিব লাগে, কোনটো ৱেবছাইটৰ পৰা কোনটো অপশ্যনত ক্লিক কৰিব লাগে, সেইটো আপোনালোকক দেখুৱাই আছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰি দিব, যিমান VLE আছে আৰু য'ত পাৰে আপুনি শ্বেয়াৰ কৰি দিব পাৰে। মই 2 মাহ আগত 3 মাহ আগত মই এক্সাম দি আহিলোঁ, পাছ কৰি আহিলোঁ আৰু চাৰ্টিফিকেটো মই পাই গৈছোঁ। সেই চাৰ্টিফিকেট লৈ মই এটা ভিডিঅ' বনাম। যদি চাৰ্টিফিকেট দেখাত কেনেকুৱা, যদি আপোনালোকৰ সেই ভিডিঅ'টো লাগে তেনেহ'লে মই ভিডিঅ'টো বনাই দিব পাৰিম, কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু মই হৈছোঁ বাক্সা ডিষ্ট্ৰিক্টৰ VLE মিনহাজুল খান। মোৰ এইটো চাইবাৰ টেকনলজি টিচিং চেনেল। মই ট্ৰাই কৰি আছোঁ মোৰ চেনেলটো গ্ৰ'থ কৰাৰ কাৰণে, আপোনালোকৰ হেল্প লাগে। যদি হেল্প কৰিব পাৰে তেনেহ'লে মই বহুত সুখী হ'ম। হেল্প মানে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাগে, ৱাটচ কৰিব লাগে। আৰু এনেকুৱা ধৰণৰ হেল্প
কৰিব পাৰোঁ মই আশা কৰি আছোঁ যে মই যাতে এনেকুৱা ধৰণৰ আৰু হেল্প কৰিব পাৰোঁ আৰু এনে ধৰণৰ ভিডিঅ' মই ৰেগুলাৰলি আপডেট দি থাকিম টেকনিকেলি। তো যদি আপোনালোকৰ এনেকুৱা ভিডিঅ'ৰ প্ৰয়োজন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু মই ফুল প্ৰচেছত মই এইটো ফিল কৰি আছোঁ। ইয়াত মেল ফিমেল আণ্ডাৰ গ্ৰেজুৱেট গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট আপুনি মেট্ৰিক পাছ হ'লে HSC মানে যিকোনো মানে এটা চিলেক্ট কৰক আপুনি কোনটো কেটেগৰীত পৰে আৰু আপোনাৰ ইমেইল আইডিটো আৰু মোবাইল নাম্বাৰটো মিছ নকৰিব। এইটো যাতে 3-4 বাৰকৈ চাই দিব যাতে ভুল নহয়। আৰু ইয়াত আপোনাৰ যিটো ফটোৰ সাইজ খুজিছে আৰু সিগনেচাৰ খুজিছে আৰু আপোনাৰ যিটো পেন কাৰ্ড আছে পেন কাৰ্ড খুজিছে। পেন কাৰ্ড নহ'লে পাছপোৰ্ট আৰু আপোনাৰ মানে পেন কাৰ্ডে বেটাৰ হ'ব আমাৰ কাৰণে, পেন কাৰ্ডটো দিওঁ। ইয়াৰ পিছত আপুনি সাবমিট নেক্সট কণ্টিনিউ কৰিলে আপোনাৰ এটা পেমেণ্ট অপশ্যন আহিব, তাত গৈ পেমেণ্টটো আপুনি কৰি দিব। পেমেণ্টটো কৰি দিয়াৰ পিছত মানে ইয়াৰ পিছত আৰু কৰিবলগীয়া নাই। কিছুমান বিএলএ ভাবি আছে যে এইটো পেমেণ্ট কৰাৰ পিছতো কিবা ফৰ্ম আৰু ফিল আপ কৰিবলৈ বাকী আছে নেকি। নাই, কোনো ধৰণৰ ফিল কৰিবলৈ বাকী নাই। কোনটো তাৰিখত এপ্লাই কৰিলে আৰু কোনটো তাৰিখত আপোনাৰ এডমিটখন ওলাব সেইটো লক্ষ্য ৰাখিব। ৱেবছাইটত গৈ এইটো ৱেবছাইটত গৈ ফাৰ্ষ্ট এপ্লিকেশ্যন কৰাৰ আগত তাতে দেখুৱাই দিয়ে কোনটো তাৰিখত এক্সাম হ'ব আপোনাৰ। তাৰ 1 দিন 2 দিন আগত বা 3 দিন আগত আপুনি এডমিটখন ওলাই ৰাখিব। আৰু ইয়াত দিয়া আছে আপোনাৰ ফুল মানে কিমান সাইজ, কিমান kbps ফটো, কিমান মানে ৰিজলিউশ্যনৰ লাগিব, মানে সিগনেচাৰ ফটো, ID কাৰ্ডৰ ফটো কেনেকুৱা ধৰণৰ লাগিব ইয়াত দিয়া আছে। মই এইখিনি কপি কৰি আপোনাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব পাৰে। আৰু এইটো আছে আপোনাৰ চেণ্টাৰ, এইটো মিছ নকৰিব, বেলেগ ঠাই নিদিব যাতে আপোনাৰ প্ৰব্লেম নহয়। ইয়াত আপোনাৰ চেণ্টাৰৰ যিটো চেণ্টাৰত আপুনি এক্সাম দিব সেইটো চেণ্টাৰ চিলেক্ট কৰিব লাগিব। মিডিয়াম টু ইংলিছ বা এছামিছ যিকোনো এটা দিয়ক, কিন্তু এক্সামৰ সময়ত আপোনাক সুধিব কোনটো লেংগুৱেজত এক্সাম দিব পাৰে। আপুনি তাত এটা লেংগুৱেজে চিলেক্ট কৰিব আৰু এটা লেংগুৱেজতে এক্সাম দিব লাগিব। মই ৰিকুৱেষ্ট কৰিম যে আপুনি ইংলিছটো চিলেক্ট কৰিব, ইংলিছটো বুজাত ভাল হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ কাৰণে ভিডিঅ' এইখিনিতে, নেক্সট ভিডিঅ'ৰ কাৰণে ৰেডি হৈ থাকক। থেংক ইউ।